নিজৰ বুলি বলে তুমি আছাবুকুতে বিচাৰো মই তোমাৰ বনত উমলিবলে নদী বয় জানা মৰমকে ৰৈ সাগৰৰে হেঙুলীয়া বেলি মোৰ প্ৰণয় সজোৱা আদৰেৰে তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে নিজৰ বুলি বলে তুমি আছা বুকুতে নাখাও নাখাও বুলি কোৱা নাই জানো খাওঁ বুলি কৈছো নহয় একেটা কথাকে একদম এতিয়া নাখাওঁ তুমি চাইডতে থোৱা নাখাওঁ তুমি কিমান খিনাই গৈছা পেটটো শুকাই গৈছে জানানে খোৱা বেয়া পাইছো দে তোমাক মই কোৱা না সতুক দেখোন গাখীৰ খুৱাইছে মাকে বুঢ়া হ'ল আৰু এতিয়া বিয়া পাতিব হলে এতিয়া বাৰু গাখীৰ খুৱাবলৈ দিন আছে নে লোৱা থলে আৰু দেই থলে লাভ নাই অ এইটো লাভ আমি কেতিয়া গাখীৰ আমি এইটো স্কুলতে এলপি স্কুলতে খোৱা ক এলপি স্কুল অংগনবাড়ীতে অংগনবাড়ীতে আহিলো একেটা কথাটা নাখাওঁ বুলি কৈছো নাখাওঁ তুমি কিমান খিনাই গৈছা দেখিছানে খোৱাচোন একো খিনোৱা নাই মই শকতে হৈ আছো নাখাওঁ কি বুজি নোপোৱা কথাবিলাক বাৰু খাই লোৱা আকৌ গাখীৰ গিলাচ মা কি হ'ল ভাত বনাইছিলে নেকি মোৰ কলেজ যাব হ'ল ভাত তোৰ কাৰণে ভাত মই ৰেডি কৰি লৈছো গোসানী জনীৰ কাৰণে ৰাতিপুৱা পৰা ইমান কাম কৰাৰ পিছত তোৰ কাৰণে মই ভাত বনাই ৰেডি কৰি থব লাগে বাপেৰে দাম দি গোটাই আনিছে মোৰ তহঁতৰ কাৰণে ন বা মই কলেজলৈ যাম বুলি ভাবিছিলো বহুত দিন কলেজ যোৱাই নাই একো কলেজলৈ যাব নালাগে কলেজলৈ গৈ একো ফালিব নালাগে এনে ৰাজকুমাৰীজনী ওলাইছে একেবাৰে কলেজ পঢ়ি হেৰি হৈছে নালাগে একো পঢ়িব যা বা ভাইটিৰ দৰে ময়ো পঢ়িব মন যাওঁ নালাগে মোৰ বহুত সপোন আছে নালাগে পঢ়িব পঢ়ি শুনি একো ৰজা হ'ব নালাগে বা এইজনী আৰু পানী বাহিৰত তাৰপৰা কি জানে নাযাওঁ আজিবা কলেজলৈ কাইলৈ কল এটা কৰি লওঁ হেল্ল' ক সদায় তহঁতৰ আগতে কলেজ যাব পৰা ভাগ্য হোৱা দিন দেখোন মোৰ ভালেই আছিলে নাযাও কিয় কি হৈছে মাহীমাৰে আকৌ কিবা ক'লে নেকি নাই একো নাই হোৱা তই কলেজলৈ ওলাইছ নাই হ'ব তই যা তোৰ দেৰি হ'ব নহ'লে শুন কাইলৈ মোক লগ কৰিব পাৰিবি নেকি কাইলৈ লগ পাই আছো বাই ভিডিঅ' এটা বনাইছে ল'ৰা কেইটা মানে ধুনীয়া লাগিছো দেখিছা এনেকে তুমি বনাব নোৱাৰা নাই বাৰু বনাবলৈ তুমি ওলাই যাবলৈ দিবও লাগিব নহয় তুমি ভাল কামত গ'লে মই হাত নিদিওঁ নহয় তোমাৰ ৰবা তুমি কথা পাতি আছা কিবা ওলাই গ'লে কৈ যোৱা ধুনীয়া বনাইছে হোৱা দেই এনেকে বনাবলে তোমাক যাবলৈ দিম নহয় মই ভাল কামত যাবলৈ দিম বেয়া কামতে তোমাক যাবলৈ দিম মই তুমি যাবা আকৌ মই ভাল পাওঁ নহয় গ'লে সেইবিলাকত দুষ্ট কামত খালি যাবলৈ হাত দিওঁ সেইবিলাকত নাযাবা তুমি সেইবিলাকত মই বেয়া পাওঁ দেই কবিতা কোনে চিঞৰি আছ বাহিৰত কোনে সেইকেইটা তুমি ভিতৰত যা মই যোৱা তুমি ভিতৰত যা এতিয়াতো বাৰু সেই গাখীৰ খাবলৈ দিন আছে নে
ই আজি বেয়া লাজ পাইছে গম পাইছনে তাকে আৰু নকবি আৰু দেই এৰে ওলোৱাই নাই এতিয়ালৈকে ওলোৱাই নাই মাতচোন মাত ঐ লোৱা আহৈ তই নাহ কেলে কথা এটা বহচোন গম পাব গোটেইটো আমাৰ সেই অকমানিলৈ তই খালি দাইলহে কাটিব থাকিলে খাই মাকৰ গাখীৰ খাই আৰু এতিয়া মাকৰ গাখীৰ খাইছে প্ৰথম কথা হৈছে মই মাকৰ গাখীৰ খোৱা নাই আমি জানো সেইটো দ্বিতীয় ক'ত প্ৰমাণ আছে কলিগৰু গাখীৰ বুলি ক'ত প্ৰমাণ আছে হ'ব বাৰু সেইটো হ'ব এতিয়া মাৰ গাখীৰ নে কলিগৰু গাখীৰ পাব সেইটো মই পিছত চাম বাৰু ঠিক আছে চাবি বাৰু পিছত ৰচোন বাৰু এতিয়া কিবা কিবি খোৱাবি হেনো নাই এইটো বাদ দে বাদ দে তহঁতি আহিলি কেলে সেইটো কম অকমান ফুৰি আহোঁগে বলিটো কাম নাই তহঁত বেয়া শব্দ আছিলি পেকেট এটা আছে বাদ দে সেইবোৰ নাখাবি বেয়া বস্তুটো খাব কেলে বেয়া বস্তু কথা কওঁ বাদ দে আমি যাম হেৰি আপেল আঙুৰ কল জাহাজী কল বল বল আপেল আঙুৰ কল জাহাজী কল এয়া মাকৰ গাখীৰ খাই গোটেই দিন যাব এয়া মাৰক আকৌ আমাৰ লগত আহিছো বুলি ভুলত নকবি আকৌ নকওঁ বল এতিয়া দেৰি হৈছে এইখন কি তিনিটা যাবি নেকি চিন্তাই যাম বাইক মোৰ অৱস্থাই নাই খেলি মেলি লাগি গ'ল আৰু তোৰ সদায় নাই চকে যাম্পা ভগা টায়াৰকেইটাও চা অকমান নাই নাই ই ফাঁকি দিছে বৈ 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 তহঁতি চেজ দিলি আৰু তহঁতি চেজ দিলি বুজিছ নে মোক মই এখন খোজকাঢ়ি যাওঁ এইবোৰ কথা বাদ দে আমিও যাওঁ চাবি দে হেৰি ক আনিবি নানো সেইটো ডাইৰেক্ট কথা ক 2000 টকা আনিবিগে এতিয়া পুৰা সুধোগেচোন কি হয় সুধোগেচোন নহয় তই 2000 টকা মুঠতে আনিবি তই ল'ব ঠিক আছে আকৌ তই চলাই যে তই চলা মই নোৱাৰো আৰু চলাব তই মাজত সেইডালৰ মাজত এয়াকেইটাও লগাব নাজানো গোটেইকেইটা লগাই দিছোঁ হ'ব নিজৰ বুঢ়ী বলে তুমি আছা বুকুতে বিচাৰো মই তোমাৰ বনত উমৰিবলে নদী বৈ জানা মৰমকে লৈ সাগৰলে হেঙুলীয়া বেৰি মোৰ প্ৰণয়ত সজোৱা আদৰেৰে তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে নিজৰ বুঢ়ী বলে চাহ কুহি এইটো পাপাই আনিছে কেনেকুৱা লাগিছে মোক পিন্ধিলত অঁ ধুনীয়া লাগিছে কি হ'ল তই ইমান মনটো মাৰি আছ যে নাই একো নাই তোৰ মুখত আজি হাঁহি দেখা নাই নিশ্চয় কিবা এটা হৈছে কচোন কি হৈছে তোৰ চা মোৰ তোক আৰু কি মিছা কথা ক'ম সৰুতেতো মাৰ হেৰালে তই জানই মাৰ মৰমৰ পৰা বঞ্চিত হ'লোঁ এতিয়া লাহে লাহে দেউতাৰ মৰমৰ পৰাও বঞ্চিত হ'ব লৈছোঁ কিয় তেনেদৰে ভাবিছ তই হৈছে কি কথাবোৰ মই কাৰো মৰমৰ যোগ্যই নহয় অ' হেত তইতো মোৰ আটাইতকৈ বান্ধৱী হয় কিয় এনেদৰে কথাবোৰ কৈছ কি হৈছে তোৰ কচোন মাহীমাৰে আকৌ কিবা কৈছে মাহীমা প্ৰতিটো কথাই যেন মোক মনত বৰকৈ কষ্ট দিছে অ' মাহীমায়ে মোক কেতিয়াও নিজৰ বুলিয়ে নাভাবে চা মোক মাহীমায়ে মোক কেতিয়াও নিজৰ বুলিয়ে নাভাবে অ' স্বাস্থ্যভাৱে মাহীমাৰ ভাল পোৱাবোৰ তই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰ এদিন চাবি তোক নিশ্চয় বুজি পাব নাজানো ভগৱানে কেতিয়াও সেই দিনটোত আহে অলপ ধৈৰ্য ধৰ মোৰ ফোন এটা আহিছে ৰিচিভ কৰি লওঁ কোৱা নাই হেল্ল' তোমালোক ক'ত আছা আমি অথনি পাহি ৰখি আছোহি তোমালোক ইমান দেৰি অহা নাই আহা সোনকালে আহা আকৌ আহিম
ধুনীয়া বতৰ দিছে, বৰষুণে দিছে বুলিকে তাকে এই পৰিস্থিতি আৰু প্ৰিয়ম কথা পাতা এতিয়া তোমালোকে ইয়াতে ওচৰতে ইমান ওচৰতে লগে বনাইছিলেগে ইমান দিনৰ মূৰত তেনেকে ওলাই নাহো নহয় এই ঘৰতে থাকে অকল পঢ়াতে ব্যস্ত থাকে এনি টাইম মোৰ ফোন এটা আহিছে অকমান কথা পাতাচোন তোমালোকে বাপা কোৱা মই কুহিৰ লগতে আছো গৈ আছো অকমান দেৰি হ'ব আৰু ঠিক আছে তহঁতি কি কথা পাতিছ ইমানকে হওক কিয় কুহিয়ে বহুত দিনৰ মূৰত টান খুলি ভাষা দিলো ইহঁতক লগ পাই তাই হাঁহিবলৈ যে শিকিছে মোৰ বহুত ভাল লাগিছে মোক পইচা লাগিব কপানিয়ে কব ন ইমান পইচা কেনে লাগিব কেলে ভুনেলাটোৰ কথা কোৱা নাছিল ন আপোনাক দিয়ক মোক লাগে কপানিয়ে কম ন মা কোৱাচোন দিয়ক আকৌ কিয় নিদিব তাক আমাৰ ল'ৰা এটাইহে কিয় নিদিব তাক পইচা দিয়ক আকৌ টকা দিলে তাক দিবা দৰকাৰ আছে দিয়ক তাক নিদিলে কাক দিব আমাৰ সন্তান এটাইহে বাপৰে আকৌ চাহকাপ খোৱা ভালে আছে চোৱা চাহকাপ আমালৈ আছে নোৱাৰি নেকি মই আপোনাকে সুধিছিলো ন আপুনি নেখাওঁ বুলি ক'লতহে দিলেহে খা নিদিলেও খা আমাৰ সন্তান এটা নহয় দুটা সিহে আমাক চাব বুঢ়া কালত তাই এঘৰতে বিয়া হৈ গুচি যাব তাই আমাক খুৱাব নেকি বুঢ়া কালত হয় দিয়ক আপোনাৰ ভিতৰত যাওঁ ইয়াত তুমি যোৱা মই কৈছো পইচা দিব দেই মই যাওঁ এতিয়া মোৰ কাম এটা আছে পটককে খালি আপুনি মিছ নকৰিবা আকৌ দিবই তই যাচোন বাৰু ঠিক আছে মাজনীও চিন্তা নকৰি মই আছো নহয় মা তোমালে আজি মোৰ বৰকে মনত পৰিছে ঘৰখনত কাৰো মৰম নোপোৱা হলো কোনেও মোক মৰম নোপোৱা হলো মা কাৰো মৰমৰ মই পাত্ৰ হ'ব নোৱাৰিলো লাহে লাহে যেন দেউতাৰ মৰমৰ পৰাও বঞ্চিত হৈছো মা কিয় এৰি নগলা মোক তোমাৰ কোলাৰে বোলে বৰ মন গৈছে মা বৰ মন গৈছে মা তই হলি মাৰ গাখীৰ খোৱা মানুহ দেখিছিলা তই সেইদিনাখন যে গিলাচটো লৈ লৈ খেদি কথাটো বেলেগ আৰু এই বোকাখনৰ মাজেদি আহিছো নতুন জোতাযোৰ গোটেই বোকাতে সোমোৱালো তহঁতি আহি ইয়াত বহি আছ নে বহি বহি ৰাস্তাটো পঢ়া কৰিব নোৱাৰা পোৱা চালা সেই মইহে বনাই দিব লাগিব বাপে এমেলে যে ফকতীয়া কথা কৈ ল এইযোৰ কেই পইচা লৈছিলে জোতা এইযোৰ তহঁতি এইবোৰ দেখাই নাই নহয় এইবোৰ জোতা অনলাইনত লৈছো অনলাইনত দেখিছ জানো সেইটো কি বস্তু এইটো বেলেগ বস্তু দেখিছ জানো কেতিয়াবা এইবোৰ কৈ ল আমি যেন চিনিহে নাপাওঁ কথা ক'বলৈ আহিছো বুঢ়া ফুটপাথৰ দোকানী কেইটাৰ পৰা লৈছে ইয়াৰ কথা জনা আছে তই চুপ থাক বেছি কথা নকবি বুজি না তই গাখীৰ খোৱা মানুহ মাৰহে গাখীৰ খাৱ মাকৰ গাখীৰ খাই এইপিনে আকৌ ডাঙৰ লেকচাৰ বৰ দেখিলি আৰু মায়ে গাখীৰ খোৱাটো পেনটো চেচ তই ৰাস্তাটো বনোৱা বিবুজিছ নাই তাকে এম এল এমএলএ যাব লাগিব তাকে এপ্লিকেশ্যন লিখা মানুহে নাই নহয় এপ্লিকেশ্যন আজিকালি অসমীয়া এপ্লিকেশ্যনৰ কোনো ভেলুৱে নাই ইংলিছ পায় নহয় হয় নাই ই লিখিব ই সেইদিনাখন কিবা কাম তাত বেংকলৈ গ'লো কৈছো নহয় কি যে ব্যৱহাৰ কৰিছে কোনে সেইকেইটা একো কামেই নাই মোতকে পঢ়া শুনা কম এতিয়া আচল কথাটোলৈ আছো কথাবোৰ পইচা দিলে নহয় নিদিলে ক'তনো দিব তই পইচা খুজিব পাৰিলেহে খুজিবি পইচা দিব জানো এই অকল সেইটো কথাকে কৈ থাকিবি ৰাতিপুৱাৰ পৰা গধূলিলৈকে শুনি শুনি কাম মোৰ হেৰি হৈ গৈছে ফাল খাই গৈছে এইবোৰে আৰু এতিয়া কি কৰিবি সেইটো ক এতিয়া কি কৰা যায় মইতো একো আইডিয়া নাই কি কৰ কৰ কেঞ্চেলে কৰি দিয়া কেঞ্চেল কৰ কিন্তু পইচা পাতি আনিব নোৱাৰিলে আৰু নে কি কৰ সেইটোকে কৰ পইচা নাই নে কষ্ট মূৰটো কৰিবি অকমান দম দেগে যা বাপেক অকমান বাপেক দম চম দেগে বাপেকটো একো নামাতেই বাগানৰ সেইদিনাখন দেখিছো পাপা বহিখন লৈ বহি থাকোঁতে যাব আৰু চোলা পেণ্টকেইটা চেচ
নাহো ছাৰ এই জোতাযোৰ খুব বেছি লৈছে 200 টকা পেণ্টটো 200 টকা 200 টকা মুখখন চাই দিব 200 টকা মুখখন চাই আনি দিবিচোন মোক কেইযোৰ আনি দিয় এইযোৰ ছাৰ 40 টকা টকা 40 টকা দেওবাৰে বজাবা জোৰ পাই মানুহ তইতো এইযোৰ ফুটপাথৰ পৰা আনিছ ফুটপাথৰ পৰা নাই এইবোৰ অনলাইনৰ পৰা আনিছো সেই গৈ যাওঁ এই গৈ যাওঁ গৈ এইটো খাই খোৱাটো কাম নাই পইচা দিলে মাকৰ গাখীৰ খাই খোৱা চাপৰ অৱস্থা নাই গাখীৰ আকৌ খাবলৈ লৈছ নেকি এইখনো খালি তই কিমান দেখাও মোবাইল টিভি একো নাই মোবাইলটো এতিয়া এখন টিপিছো কিতাপৰ মাজত মোবাইল টিউচন যাওঁতে মোবাইল তই কিমান মোবাইল নিদিব ক'ত মোবাইল কিতাপৰ মাজতে কি কাটি আছিলি কেছিলৈ তই পঢ়ি আহি মোবাইল লৈছ তই কিতাপৰ মাজত মোবাইল টিউচন যাওঁতে কাক লুকাইছিলি তই ক'ত মই টিউচন সেইবোৰ কমপ্লেইন কি ঘৰ মানুহে নাই কোৱা বুলি ভাবিছ ইনে কৈ থাকিবি দেই তই চেছ কৰি দিয়া কাম কৰি থাক মাজনী একদম উপায় নাই আৰু দেই একদম মানে দেউতাকে মূৰত খাই আৰু খাই দিলে কোনো শান্তি নাই একো নাই বাৰু দেই মামুই মোবাইলটো তই যদি ইয়াত খোৱা বস্তু একো নাই ই খাবও মোবাইলো টিপিব তাৰ বাহিৰে একো নকৰেও গুড মৰ্ণিং মাধৱী গুড মৰ্ণিং পাপা কি কৰিছা তোমালোকে এই ইয়ালৈ চোৱাচোন ইয়াৰ কথাবোৰ গম পাইছানে নাই কি হৈছে ইয়াৰ পঢ়া শুনা নাই অকল মোবাইল চাই আছে খালে আৰু বিনিয়োগ একদম মানে একদম মাথাটো গৰম কৰা দেই মূৰত উঠাই লৈছে নহয় এতিয়া কম মজাটো চোৱা বাবা মায়ে অকল ভাইটি একো দুখ নেদেখে মোকে গালি পাৰি থাকে কিন্তু তাৰ মোবাইল চোৱা তোমাৰ মুখৰ আগতে মোবাইল ইমান মোবাইল কিয় লৈছা তুমি নাই পঢ়ি আহি তাত মোবাইল অকণ চাইছো দেই টিউচন যোৱা কথাবোৰতো গম পোৱাই বাদ দিয়া সেইবোৰ বাদ দিয়া এনে তোমাৰ কাইলৈ বাৰ্থডে নহয় কাইলৈ তোমাক কি গিফ্ট লাগিব পাপা মোক বাৰ্থডে গিফ্ট একো নালাগে মোক কাইলৈ দিনটো কুহিৰ লগত কটাবলৈ দিয়া মাজনী আমি কাইলৈ দিনটোৰ কাৰণে তোমাক সকলোৱে এৰি দিব বিচৰা নাই নহয় কিন্তু চোৱা পাপা কুহিটো সদায় অকলশৰীয়া কাইলৈ দিনটো মোক তাইৰ লগত থাকিবলৈ দিয়া ঠিক আছে বাৰু কথাটো মাৰ লগত আলোচনা কৰি চাওঁ আমি ঠিক আছে কাইলৈ বাৰু আমি দুজনে তোমাক কুহি ঘৰত থৈ আহিমগৈ হ'ব মা কেৱনে ধৰিলে এই অৱস্থাই নাই জানানে হয় জিকা নাই ঘৰৰ বোলে পিছৰজোপা পিন্ধি আহিছিলো আকৌ আপুনি গমেই নাপায় খেতি কৰিছো মই গমেই নাপায় ঘৰৰ অধিকাৰে সুধিছে আকৌ দেউতা মোক বি এ লাষ্ট টাইমৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হৈছিলে মই সদায় পইচা নাথাকো তই কিদিনফালে দেউতাক পইচা লাগে কিদিনফালে পইচা লাগে কিমান পইচা লাগে সুধিব মা মোক ফৰ্ম ফিল আপৰ কাৰণে দৰকাৰ হৈছিলে একো কৰিব লাগে কৰি বুলি একো ৰজা নহয় তই মা মোক পইচা দুহেজাৰ লাগে মই ইমান পইচা ক'পা দিম বাৰু ক'পা দিয়ে নাজানো লাগে এতিয়া পইচা মইতো কেতিয়াবাতে কৈ দিছিলো লাগে বুলি কিয় আপুনি ইয়াক পইচা দিয়াই নাই যে কওকচোন আপুনি তেতিয়াহে দিয়ে নেকি মই ক'পা দিম বাৰু এতিয়া দিব আপুনি তাক পইচা দিব লাগিব বাবা দিব দে তুমি বহা দিব এতিয়া পইচা দিব বহা দেউতা মোৰ পইচাটো তাই কাৰণে টেনচন ল'ব নালাগে নহয় ইয়াৰ কাৰণে টেনচন ল'ব লাগে আকৌ ইয়াক যিটো কাহানিহে ক'লে পইচা কথা এই পইচা তাক পইচাটো তই দিয়া নাই জীয়েকৰ কাৰণে হ'লে কাটি থাকিব তাই কি হৈছে এতিয়াতো পইচা নাই নহয় ক'পা দিম বাৰু খালি পইচা নাথাকে পইচা নহয় কুহিটোৰ কি হৈছে খুৰা আহক খুৰী ঠিক আছে মোক বহা ঘৰৰ পৰা আহিলেনে ঘৰ কৰে ভাল নহয় ভালে আপোনালোকৰ ভাল আছো আৰু নহয় যে আজি ইমান উল্লাসত আহিছো ইয়াত এখন বিপৰীত ছবি দেখা পালো মোৰ ছোৱালীজনী সুখৰ বাবে আজি মই সকলো কাম এৰি ইয়ালৈ আহিলো আৰু ইয়াত দেখোন সকলো ওলোটা এই যুগতো এনেকুৱা মানসিকতাৰ মানুহ আছে বুলি মই ভবা নাছিলো দেই মই ইয়াত আৰু অলপো নাথাকো আহা তোমালোক মই যাওঁ ৰচোন খুৰা কুহি তুমি ৰোৱা আহিবা মই গাড়ীতে ৰখিছো চাওক খুৰী কুহিয়ে আপোনাক ইমান নিস্বাৰ্থভাৱে ভাল পায় আপুনি সেইবোৰ এতিয়ালৈকে কিয় বুজি পোৱা নাই সঁচাই দে তোমালোকে বাৰু এইবিলাক মনোভাৱে আজিৰ দিনতো কিয় লৈ আছা
ল'ৰা আৰু ছোৱালীটো আজিতো সমানেই অধিকাৰ মোৰোতো ল'ৰা এটা ছোৱালী এজনী তোমাৰ ল'ৰাটো যদি মোৰ ল'ৰাটোৰ গোটেই প্ৰতিটো কথাতে দেউতাকক দাবী কৰা হয় মোৰচোন ছোৱালীজনী প্ৰতিটো ক্ষেত্ৰতে ছোৱালীজনীহে আগবঢ়া কাইলৈ যদি তোমাৰ ছোৱালীজনীও তেনেকৈ আগবাঢ়ি যায় তোমাৰতো ক্ষেত্ৰত ভালো আহে গৌৰৱ আহে দৰকাৰ কিন্তু ইয়াত মানে এনেকুৱা এটা পৰিৱেশ আজিৰ দিনত অকণো ভাল হোৱা নাই মানুহে হয়তো বহুত ভুল কৰে আজিৰ দিনত ল'ৰা ছোৱালী সমান তোমাক তেওঁক যিধৰণে পঢ়িবলৈ বিচাৰিছে তেনেকৈ পঢ়িবলৈ পঠিওৱা এইবিলাক মনোভাৱ এৰা আৰু মইনো কি কৰিলো বাৰু চব তোমাৰ কথা হৈছে মোৰ কাৰণে কি হৈছে আজিৰ পৰা মই মোক ভুল মই শুধৰালো আজিৰ পৰা মোৰ দুটা সন্তান এটা সন্তান নহয় মাজনী কুহি মাজনী আহা মাজনী আজিৰ পৰা মোৰ দুটা সন্তান মাজনী এয়াহে পৰিৱেশ সদায় মানুহে নিজৰ সন্তানক ল'ৰা আৰু ছোৱালীৰ মাজত বিভাগ কৰিব নালাগে আজি মই মোৰ বাৰ্থডে দিনা বেলেগ এটা পৰিৱেশ দেখিলো খুৰী আপোনাকতো মই বহুত ভাল পাওঁ এতিয়াৰ পৰা আপুনি সদায় আপোনাৰ নিজৰ মনৰ লেখীয়াকে ৰাখিব মই আছিলো আহা ঠিক আছে সোমাইছো যে মাজত আজি এবাৰ তুমি আকৌ বাৰ নিজৰ বাৰ হিচাপে ভাবিবা আকৌ আজি পৰা একদম মইতো ভাবোৱেই সেইটোহে আজি মোৰ বহুত ভাল লাগিছে মোৰ যে ছোৱালীজনী আজি ইমান ধুনীয়া এটা উপহাৰ দিব পাৰিলো জন্মদিনত কুহি এতিয়া আমি এবাৰ ওলাই যাওঁ ব'ল যা তোমালোকে ফুৰি বাই বাই সোনকালে আহিছো তুমি ভাইটিকো লৈ যোৱা মাজনী সিহঁতি ফুৰি আহি মানে চাহ খাই বনা আমি যোগাৰ কৰোঁ সিহঁতি ফুৰি আহি মানে চাহ খাই বনা আমি যোগাৰ কৰোঁ ৰাখি মাজনী ৰাখি খাই নাখাওঁ খাই নাখাওঁ মই নাখাওঁ লগৰটোৱে শুনিলে হাঁহিবোৰ এবাৰ নাখাওঁ নমস্কাৰ বন্ধু বান্ধৱীসকল এইটো হৈছে এটা সম্পূৰ্ণৰূপে কাল্পনিক ঘটনা যদিও ইয়াত বহুতো বাস্তৱ জীৱনৰ ঘটনা জড়িত হৈ আছে এখন ঘৰত যদি এগৰাকী কন্যা সন্তান থাকে আৰু এজন ল'ৰা সন্তান থাকে বহুতো মানুহৰ মতে ল'ৰা সন্তানটোক বেছি গুৰুত্ব দিয়া হয় কিন্তু কন্যা সন্তানগৰাকীক কম গুৰুত্ব বহুতৰ মতে ভাবে যে কন্যা সন্তানগৰাকী হৈছে এখন ঘৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ অকল বিবাহৰ কাৰণে উপযোগী কিন্তু যিসকলৰ মন মগজুত তেনে মানসিকতা আছে এই ভিডিঅ'টোৰ জৰিয়তে আমি এইটোকে বুজাব খুজিছো যে তেওঁলোকে সেই মন মগজুৰ পৰা সেই মানসিকতা আঁতৰাব হ'ল এগৰাকী ছোৱালী যেনেদৰে গুৰুত্বপূৰ্ণ এজন ল'ৰাও সিমানে গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত এগৰাকী ছোৱালীয়ে এখন দেশ চলাই খাব পৰা হৈছে গতিকে যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলেহে আমাৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব আৰু আমাক যেন এনেকৈ আপোনালোকে উৎসাহ দিয়ে নেক্সট ভিডিঅ' বনাবৰ কাৰণে ধন্যবাদ নিজৰ বুলি বলে তুমি আছাবুকুতে বিচাৰো মই তোমাৰ বনত উমলিবলে নদী বয় জানা মৰমকে ৰৈ সাগৰৰে হেঙুলীয়া বেলি মোৰ প্ৰণয় সজোৱা আদৰেৰে তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে নিজৰ বুলি বলে তুমি আছা বুকুতে বিচাৰো